So hello guys, welcome back to my channel. So পৰহি যিহেতু সৰস্বতী পূজা তো সেইটো কাৰণে বহুত দিনতে মোৰ এই ষ্ট্ৰবেৰী ফেচ মাস্কখন অনাই আছিল মানে মই লগাই নাছিলোঁ চ' ফাইনেলি সৰস্বতী বুলি আজি লগাম দেন আপোনালোকৰ আগতে মই এইটো খুলিম আৰু ইয়াতে মোবাইলত গেম অপেনিং কৰি থৈ দিছোঁ চ' সেইটোও চাব লাগিব ফেচপেকখন লগাম আজি ষ্ট্ৰবেৰী ফেচিট মাস্ক চ' আজি লগাম বুলি ভাবিছোঁ সৰস্বতী পূজাত অকণমান ভাল হৈ যাব লাগিব ন ইমান বহুত দিন হ'ল আনা বাট মই লগা নাছিলোঁ চ' গাইজ মোৰ ফেচখন চাব পাৰে মাস্কখন মই 20 মিনিট ৰাখি পেলাই এতিয়া ধুই পেলাই আহিলোঁ চ' চাব পাৰিম যে ইমান গ্ল' হৈছে স্কিনখন দেখিব পাৰিছে গাইজ আৰু একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছে একদম ভাল লাগি গৈছে চ' এয়াই মোৰ সৰস্বতীৰ প্ৰিপেৰেশ্যন আছিল চ' সৰস্বতীৰ দিনা কেনেকৈ ৰেডি হওঁ কি কৰোঁ কি নকৰোঁ হেল্ল' গাইজ এতিয়া এয়া চোৱা মোক বায়ে মেকআপ কৰি দিলে পাতলাকে ধৰ মোবাইল দিয়া তেতিয়াহে ভাল হয় লং ভিডিঅ' এয়া আৰু এজনীক মেকআপ কৰি দি আছে এতিয়া মই মেখেলা চাদৰ পিন্ধিম মায়ে পিন্ধি দিব পাছত লুকটো দেখাম এয়া আৰহীক মেকআপ কৰি দি আছে আৰু এই ওলাই নাই চবকে মেকআপ কৰাতে ব্যস্ত হৈ আছে এতিয়া লাহে লাহে ধীৰে এই ওলাব তাৰপিছত মেখেলা পিন্ধিব তাৰপাছতহে যাব আৰু এই মেকআপ কৰি দি আছে কিউটি পাই লাগিছে অধপ এতিয়া হোৱাই নাই এতিয়াহ'লে বেষ্টাহে হ'ল মোৰ লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আৰহী আশ্ৰমত আপোনালোকক দেখাম আপোনাৰ কেনেকুৱা লাগি আছে লালি বেটিৰ তাতে মেকআপ কৰি আছে মোৰ কিন্তু লুকটো বহুত ভাল লাগিছে কিন্তু ফাৰ্ষ্টতে মোৰ ইমান ভাল লগা নাছিলে পাছত লাষ্টত ভাল লাগিলে এতিয়া মানে মাই ব্লাউজ ঠিক কৰিব লাগিছে ব্লাউজটো ঠিক হ'লে লাষ্ট লুক দেখাম আপোনালোকক এয়া গাইজ মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব গাইজ এয়া এইবাৰ সকলোৰে হোৱাৰ পাছত লাষ্ট মুহূৰ্তত আহি গ'ল চাদিয়া বেগমৰ সময় এয়া এই ওলাই আছে বেক কেমেৰা গাইজ হলে ফাইনেল লুক দেখাই আছে আৰু মোৰ ফাইনেল লুক এইটো ইয়াতে দেখা আমি তাকে উঠা না কি কবি মানে গাইজ এইটো ফটো তুলে সেনেকে মই ওলাম এইবাৰ হে গাইজ এয়া মই সৰস্বতী পূজাত যাবলৈ ৰেডি মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চ' এয়া মই ৰেডি এয়া চাব পাৰিছে নতুন ডিজাইনটো দিছোঁ মানে ষ্টন ৱাৰ্ক হাততো দিছোঁ সেইটো কাৰণে মই চিম্পল জুৱেলাৰী পিন্ধিছোঁ চ' চাব পাৰিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চ' মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিলোঁ কলেজত যাই কি হয় দেখাম এতিয়া মই ওলালোঁ এতিয়া লগৰবিলাকে আহিব সিহঁতৰ লগত যাম চ' চবকে দেখাম কি কৰোঁ চব দেখাম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়ালৈ লগবিলাকক ৰখি আছোঁ আৰু মই পূৰা একদম ইয়া ওলাইছোঁ কেনেকুৱা লাগিছে একদম কমেণ্ট কৰি জনাব নিজৰ ইনকামৰ পইচাৰে এইযোৰ কাপোৰ লৈছোঁ মই সেইকাৰণে পূৰা একদম ডিজাইন দি মানে চিলাইছোঁ চাব পাৰিছে এই গুঠনিবিলাকতো মণি দিছোঁ এয়া ষ্টন ৱাৰ্ক চ' ব'লক মোৰ লগত আজি সৰস্বতী পূজা চাবলৈ আকৌ দেখাই মানে কিয় আমাকে খাব লাগে দেখাইছোৱে আগতে
গাইছ এয়া কলেজ আহি পালোঁ এতিয়া ভিতৰলৈ গৈ আছোঁ কাই কাই অঁ দেখছোঁ হাই গাইছ চাই দিয়ক বা মিতালী অঁ কি হ'ল গাইজ এই ভিডিঅ'টো দিওঁতে বহুত দেৰি হ'ল চ' আপোনালোকে বেয়া নাপাব চ' এয়া আমি লগৰবোৰৰ সৈতে প্ৰসাদ খাবলৈ গৈ আছোঁ আগফাললৈ এতিয়া আহি পেলাই ফাৰ্ষ্টতে আমি যিহেতু মেকআপ বেয়া নহয় আগতে আমি ফটো চটো উঠি ল'লোঁ এতিয়া গোটেইবিলাকে গৈ আছোঁ আগপিনে প্ৰসাদ খাবলৈ যাওঁ ব'লক এয়া খোজকাঢ়ি কৰি যাই আছোঁ আৰু আমি গোটেই লগবিলাকে চ' চাই যাব ভিডিঅ'টো শেষলৈকে এতিয়া বাৰু লেটেই হ'ল বহুত লেট হ'ল গম পাইছোঁ বাৰু চ' চবফালে ছোৱালীয়ে চাব পাৰিছে পূৰা ষ্টাইল কৰি আহিছে ময়ো আহিছোঁ ষ্টাইল কৰি মোৰ লগৰবোৰেও আহিছে এয়া চাব পাৰিছে ৰং বিৰংগী কালাৰত মেখেলা চাদৰ শাৰী পিন্ধি আহিছে এয়া আমাৰ পেণ্ডেল এয়া ইয়াতে প্ৰসাদ বিতৰণ কৰি আছে এতিয়া ল'ম লৈ পেলাই খাম আৰু যিহেতু ভোকো লাগি আছে ষ্টাইলৰ কিবাহঁতে খাব পাহৰি গ'লোঁ চ' এতিয়া প্ৰসাদ খাম পেট ভৰাই এতিয়া মই লাইন নাপাতাকে প্ৰসাদ পাই গ'লোঁ কিন্তু মোৰ লগৰ কেইজনী প্ৰসাদ লাইন নাপাতাকে পালে এয়া আপোনালোকক মণ্ডপটো অকণমান দেখাই দিছোঁ এয়া চাব পাৰিছে ইয়াতে নাম ধৰি আছে এয়া পূজা কৰি আছে নাম ধৰি আছে এয়া মই প্ৰসাদ ল'লোঁ 2 বাৰ ল'লোঁ বাৰু ইয়াতে বিভিন্ন ধৰণৰ ফল পকৰ প্ৰসাদ দি আছে চ' এয়া ভিতৰলৈ আহি গ'লোঁ আহি পেলাই আমি ইয়াৰ লগৰজনী আৰু মই প্ৰসাদ খাই আছোঁ এতিয়া ষ্টুডেণ্ট বেছি অহা নাই পিছলৈকে আৰু পৰি যাব আৰু চাই থাকিব পৰিব এয়া চাব পাৰিছে এতিয়া পৰিল আৰু অলপ পিছত চাব একদম ফুল হৈ যাব আমাৰ প্ৰসাদ খাই হৈ গ'ল এতিয়া বাহিৰৰ নাজাৰাটো চাম অকণমান আৰু এয়া ডাষ্টবিনত আমি প্লেটবোৰ থ'ব আহিলোঁ এয়া ময়ো থৈ দিলোঁ ডাষ্টবিনত মোৰ লগৰজনীয়েও ডাষ্টবিনত থৈ দিল চ' এতিয়া ব'লক বাহিৰৰ পৰিৱেশটো দেখাওঁ অকণমান এতিয়াহে ষ্টুডেণ্ট আহিব ধৰিছে আৰু ফুল হৈ যাব লাষ্টলৈকে এতিয়া ফুল হ'লেই বাৰু পাছলৈকে আৰু হ'ব এয়া তাতে মানে ফটো উঠা এটা ষ্টেণ্ড বনাই থৈ দিছে তাতে পূৰা ভিৰ লাগি আছে ফটো উঠিব ছোৱালীবিলাকে তাতে তামান ভিৰ একদম গাইজ ফটো উঠিব মানে নাপালোঁৱেই আৰু আমি ইমানেই ভিৰ লাগি আছিল তাতে এতিয়াতো কমেই আছে পিছলৈ আৰু বহুত হৈ যায় চাই থাকিব ফিল্ডখন অকণমান পিছত ভৰি যাব এয়া মোৰ লগৰজনীৰ খং উঠিল দেখিছেনে গাইজ এয়া অকণমান দেখাই দিছোঁ ফটো ষ্টেণ্ডটো চিম্পলকৈ বনাইছে চাব পাৰিছে আমি এতিয়া ইয়াতে আছোঁ সেইফালে হোষ্টেল বইজ হোষ্টেলৰ সৰস্বতী পূজা বেলেগকৈ গাইজ বেলেগৰ আৰু আমাৰ এয়া এই বহি চাই আছে কপাল গিলা আমাৰতো নাইয়ে গাইজ ৰবা ये देखो সৰু সৰু জৰি ये देखो गाइस ये देखो कपल ही कपल কি ভাবি আছা বেলেগক দেখা পাই বয়ফ্ৰেণ্ড লাগে নাকি বেলেগক দেখা পাই টেনচনত পৰিছে চ' গাইজ দেখিব পাৰিছে এয়া চাৰিওমুখে ষ্টুডেণ্টবোৰ আৰু কাপলবোৰ এয়া খিচিৰি দিয়াতে যিহেতু দেৰি আছে যিহেতু ষ্টাইলৰ জচতে মানে খাব পাহৰি গ'লোঁ এতিয়া তামান ভোক লাগিছে চ' এয়া হোটেলত আহি আমি পৰঠা খালোঁ খাই পেলাই পেট পূজা কৰিলোঁ আৰু কৰি পেলাই এইবাৰ আৰু কলেজলৈ যাম আমাৰ কিনো আছে ভিডিঅ' বনাম ৰিলছ বনাম সেয়ে আৰু देखो ना गाइस देखो ना जुंडी साम हुंडे खाली कपल देखो ना गाइस देखो ना কপাল গাইজ আৰু আমি খিচিৰি খাব যাওঁ খিচিৰি খাব যাওঁ
গাইছ আমাৰ ৰিল সেশন চলি আছে হাই দি গাইছ হাই হাই দি গাইছ এতিয়া আমি এয়া খিচৰি খাব বহি গ'লো চবেই ৰখি আৰু দুনিয়াৰ যিহেতু বহুত ষ্টুডেণ্ট সেইকাৰণে এইফালে মই আৰু আমাৰ আজি আছিলে খিচৰি পায়স বিলাহী টপ লাবৰা খালো আৰু বাই বাই দি বাই গাইছ ঘৰত যাম আমি বাই বাই দি এইকেইটা লেভেল বাই দি গৰু চালা